নমস্কাৰ, মই জাহ্নৱী গোস্বামী আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিত কাম কৰোঁ। প্ৰেপ হৈছে প্ৰি এক্সপ'জাৰ প্ৰফাইলেক্সিছ, যিটো আমি সাধাৰণতে হাই ৰিস্ক বিহেভিয়াৰৰ মানুহক দিয়া যায়। সাধাৰণতে ইনজেক্টিং ড্ৰাগ ইউজাৰ্ছ বা মেন ছেক্স উইথ মেন তেনেকুৱা মানুহক আমি ইউজ কৰা যায়। আদাৰৱাইজ ডিসকৰ্ডিয়েণ্ট কাপোলক ইউজ কৰা যায় সাধাৰণতে প্ৰেপ। আৰু PEP হৈছে যে কোনোবা মানুহ যদি আমি অলৰেডি জানো মানুহজন ইনফেক্টেড হয়, HIV দ্বাৰা আক্ৰান্ত হয় আৰু মানুহজনৰ লগত বাই চান্স বা মেডিকেল ফেটাৰ্নিটিয়ে হওক বা ট্ৰিটমেণ্টৰ ক্ষেত্ৰতে হওক বা ছেক্সুৱেল কাৰণতেই হওক যদি তেওঁৰ লগত কণ্টেক্ট হয় তেতিয়াহ'লে আমি PEP ইউজ কৰা যায়। আৰু প্ৰেপ হৈছে সম্পূৰ্ণ আগতীয়াকৈ ইউজ কৰে আৰু PEP হৈছে পজিটিভ বুলি জনাৰ পিছত ইউজ কৰে। আৰু দুয়োটাৰ যিটো ডিউৰেশ্যন আছে সেইটো আমি যিটো PEP ডিউৰেশ্যন সেইটো 28 ডেজ হয় আৰু প্ৰেপৰ ডিপেণ্ড কৰে কেনেকৈ ডক্টৰে তেওঁলোকক ইউজ কৰিবলৈ দিয়ে সাধাৰণতে।